नमस्कार बन्धुসকল स्वागतम जनाइছো আজি অন্য এটা ভিডিওলৈ মই ইতিমধ্যে কমিউনিটিত পোষ্ট দিছো আমাৰ বিয়া আমাৰ দাদাৰ বিয়া 12 আৰু 13 ফেব্ৰুৱাৰী মানে আজি আৰু কাইলে আজি টেকেলি মানে জুৰুন দিবলৈ যাব আৰু কাইলে মেইন বিয়াখন হ'ব আৰু সকলোখিনি প্ৰস্তুতি চলাই আছে আৰু এতিয়া আজি খৰাইখন দিব ভকতখিনি আহিছে লাহে ধীৰে আৰু মই গাপা ধুকে আহিলো আৰু অলপ পিছতকে মই এনেকে ধুতি পাঞ্জাবী লাই কৰি লম আৰু বলক এতিয়া মই ৰিসেপচনৰ ভিতৰত আছো আৰু এতিয়া চাহ খাবলৈ আৰম্ভ কৰা আৰু এতিয়া ভকতসকল আহিছে আৰু সেইয়া ভকতসকল লৈখিনি প্ৰচেছৰি দিগি সন্মুখত আমাৰ ইটো মুছন দি থাকে এনি টাইম খালি ভিডিঅ' বনাই থাকিলে এতিয়া সেইয়া ভকতে ফল আহাৰ কাটি আছে আৰু সেই আকৌ এবাৰ মুছন দিছে মুখখনত দি Udulite kolor puri tate amor dali Sita Devi barta diya juru nahin আহিছে জুৰু দৰা মূৰত তেল দি কৰি হৈ গ'ল আৰু এতিয়া আমি জোৰণ দিবলৈ যাওঁ আৰু এটা ধুনীয়াকৈ মই একদম কাপোৰ পিন্ধি যাম কুৰ্তা আকৌ পেণ্ট এটাই বলক এতিয়া ধুনীয়াকৈ একদম মই হাত ভৰি দিবলৈ গৈছিলোঁ হাত ভৰি ধুই কৰি আহিলোঁ আৰু এতিয়া মই এইটো কুৰ্তা পিন্ধি যাম আৰু পেণ্টটো পিন্ধি যাম চিম্পুল এটা কুৰ্তাটোৰ লগত পেণ্ট এটা আহিছিলে পেণ্টটো পিন্ধি যাম এতিয়া ওলাই কৰি হৈ গ'ল আৰু আমাৰ ল'ৰা মানুহকেইটা সোনকালে হৈ যাব খালি মাইকী মানুহকেইজনী অলপমান দেৰি কৰিব আৰু কাপোৰ কানি পিন্ধোতে জানেই নহয় মাইকী মানুহৰ কেনেকুৱা ভেজাল পিন্ধোতে ওলাওঁতে কমোতে দেৰি হৈ যাব আৰু মোৰ ওলাই কৰি হৈ গ'ল মোৰ যোৱা কথা নাছিলে মোৰ মানে মোৰ খুৰা ল'ৰাহঁতে মানে লগ ধৰিলে সেইটো কাৰণে মই এতিয়া যাবলৈ ওলাইছোঁ আৰু এতিয়া ব'লক গুৱা পান সচি জললৈ নামিবা কটাৰীৰে পানীকা এতিয়া আমি জোৰোণৰ কাৰণে যাবলৈ ৰেডি হৈছোঁ আৰু পিছে কইনাঘৰ বেছি দূৰ 3 কিলোমিটাৰ মানে 3 কিলোমিটাৰ নহয় 1 কিলোমিটাৰ মান হ'ব আৰু এতিয়া আমি কইনাৰ ৰভাতলিত বহি আছো আজি ভালদৰে মই নেদেখুৱাওঁ কাইলৈ ভালদৰে দেখুৱাই দিম বিয়াৰ দিনাখন মেইন বিয়া এতিয়া আমি গাড়ীত আহি বহি আছো আজি কি হৈছে ইমান ভালদৰে দেখুৱাই থকা নাই আৰু কাইলৈ আহিমেই নহয় কইনা আনিবলৈ দৰাৰ লগত তেতিয়া কি হ'ব ধুনীয়াকৈ দেখুৱাই দিম চাই থাকক এতিয়া ঘৰ আহি পাই গ'লোহি আৰু এতিয়া অলপ আৰাম কৰি লওঁ আৰু কাপোৰ চাপোৰ সলকাই লৈ পেলাই বহুত মানে ভাগৰ লাগিছে অৱশ্যে কইনাঘৰ বেছি দূৰো নহয় তথাপি ইমান ভাগৰ লাগিল বহুত গৰমো লাগিছে গৰমটোৰ কাৰণে চাগে ভাগৰ লাগিছে সম্ভৱ আৰু এতিয়া অলপ আৰাম কৰি লওঁ চোলাটো মানে কুৰ্তাটো খুলি লৈ পেলাই চাই থাকক আৰু পিছত আৰু মজা ভিডিঅ' মানে মজা ক্লিপ আহি আছে ৰাতিলৈ আমি সপৰিয়ালে মিলি ভাত খাবৰ কাৰণে ইয়াত ভাত বনাই আছে আৰু আমি অলপ পিছতকৈ ভাত খাম আৰু ভাত খাই কৰি লৈ পেলাই তাৰপিছত আমি দৰাক নাবলৈ যাম এতিয়া আমি ভাত খাবলৈ আৰম্ভ কৰিছোঁ আৰু ভাত খাই কৰি হ'লে আমি তাৰপিছত দৰাক নাবলৈ যাম আৰু এতিয়া আমি ভাত খাই কৰি ওলাই আহিলোঁ আৰু এতিয়া পানী তুলিবলৈ আহিছে আৰু গ'ল আৰু এতিয়া আহি আছে অলপ পিছতকৈ দৰাক নাব এতিয়া আৰু চাই থাকক ধাননিৰ পথাৰ ধানৰে ৰাখকচোন দেউতা দুদিন মান ৰাখিম কেনে কৰি আইজনী লোকৰ যতন কৰি লৈ যাব লোকৰ যতন কৰি লৈ যাব
যাবৰে সময় ও মন্তগৰ পাছলৈ নাচাবা ও মন্তগৰ দুদিনৰ জীৱন্তি ও মন্তগৰ ভালে কৈ থাকিবা ও মন্তগৰ ভালে কৈ থাকিবা ও মন্তগৰ এতিয়া মোৰ টোপনি ধৰিছে আৰু লগতে আগফালে গোপিনীয়ে নামো গাই আছে আৰু লগতে মানে মোৰ এই ভাত খাইছিলোঁ যে ভাত খোৱা এটা পিছাৰ পাই মোৰ লেট্ৰিন কৰা লাগি আছে মই মানে এইখিনি ভিডিঅ'খিনি কৰিব লাগে মই মানে অলপমান সময় ৰখাই থৈ দিছিলোঁ এতিয়া মই কাপোৰখিনি খুলি কৰি লৈ পেলাই লেট্ৰিন কৰিব যাওঁ আৰু এতিয়া ৰাতিপুৱা হৈছে আৰু সকলোকে সুপ্ৰভাত জনালোঁ যিসকলে ৰাতিপুৱা এই ভিডিঅ'টো চাই থাকিব আৰু মই এতিয়া গা পা ধুই কৰি আহিলোঁ আৰু এতিয়া মই কাপোৰ পিন্ধিম কাপোৰ পিন্ধি লৈ কৰি লৈ পেলাই তাৰপিছত মই বাহিৰলৈ ওলাই যাম আৰু আজি মেইন বৰ বিয়াখন হয় গোটেই চোতাল একদম উদুলি মুদুলি পৰিৱেশ আৰু উদুলি মুদুলি পৰিৱেশ কিয় নহ'ব যিহেতু বৰ বিয়াই ন আৰু এতিয়া বাহিৰত আইতাসকলো আহিছে আকৌ ভকতসকলো আহিছে আৰু এটা কথা কওঁ জন্ম হ'বৰ পৰা ধৰি আমাৰ ঘৰত আজিলৈকে বৰ বিয়াখন হৈ পৰা নাই হৈছে মানে এইবিলাক যে বুঢ়া বিয়া বুলি যে কয় যে সেইবিলাক হৈছে আৰু মানে বৰ বিয়া হোৱা নাই আৰু বহুত মানে একদম ধুমধাম হৈছে এবাৰ বৰ বিয়াখন এবাৰ মই প্ৰথম দেখি মানে যিবিলাক মানে বিয়া যিবিলাক নিয়ম কানুন হয় সেইবিলাক মই বেলেগৰ বিয়াবিলাকত যাওঁ এইবিলাক মানে এইবিলাক চাই নাথাকোঁ মানে বিয়াখন খাবলৈ যাওঁ আৰু গুচি আহোঁ তেনেকুৱা কিন্তু মানে আমাৰ নিজৰ ঘৰতে বিয়া আছে ন যিবিলাক আপোনালোকক যিমানখিনি নিয়ম কানুন হৈছে গোটেইখিনি আপোনালোকক দেখুৱাইছোঁ কালি দেখুৱালোঁ আজি যিখিনি হ'ব আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এতিয়া মই কাপোৰ পিন্ধি কৰি লওঁ লৈ পেলাই বাহিৰলৈ গৈ আছোঁ ব'লক জুৰু নাহি ৰৈ আছে আদৰু গয়ুলো আহিছে জোৰোণখন বহিছে বাজ এতিয়া দৰা নয় কৰি হৈ গ'ল আৰু এতিয়া মই অকলে অকলে চিৰা দৈ জলপান খাবলৈ আৰম্ভ কৰিছোঁ অকলে খোৱাৰ মজাই বেলেগ আৰু বাহিৰত মানে বাৰান্দাত গোপিনীসকলে মানে চাহ পানী খাইছে তেওঁলোককো জলপান দিব আৰু ভকতসকলে অলপ পিছতকৈ আহিব আৰু জলপান খাবলৈ আৰু কি সকলে মানে কি
হ'ব বিয়াখনত সকলোখিনি দেখিবলৈ পাই থাকিব আৰু চাই থাকক শেষলৈকে ভিডিঅ'টো আজি সন্ধিয়াৰ পৰা এইটো সিটো কাম কৰি আছোঁ সেইটো কাৰণে আজি ইমান মই দেখুৱাব পৰা নাই সকলোখিনি আৰু এতিয়া মই ওলাইছোঁ মানে বিয়াকে এতিয়া নাযায় বাৰু অলপ পিছতকৈ যাব এতিয়া ৰিচেপশ্যন মানুহ অলপ কমিছে আৰু ইটো সিটো কৰি থাকোঁতে মানে ভিডিঅ' বনোৱা নহ'লে কামৰ জানি নহয় কেনেকুৱা কাম বিয়া বুলি ক'লে আৰু এতিয়া অলপমান ওলাইছে বিয়া ঘৰৰ পৰা অলপ আঁতৰলৈ আৰু অলপ পিছতকৈ বিয়া ঘৰত হুলস্থুল হৈ আছে ভিডিঅ' বনাব পৰা নাই তাতে আকৌ আৰু দিনটো ইটো সিটো ব্যস্ততাৰ কাৰণে আজি দিনতে যি অকণমান বনাই পৰা তাৰপিছত বনোৱা হোৱাই নাই আৰু অলপ পিছতকৈ দৰা নোৱাব আৰু নোৱাৰ কৰি হোৱাৰ পিছতে তাৰপিছত আমি কইনা ঘৰলৈ যাম আৰু কইনা ঘৰ ৰিচেপশ্যন আমি ভালদৰে দেখুৱাই দিম চাই থাকক ভিডিঅ'টো এতিয়া ৰিচেপশ্যনৰ ভিউটো অলপমান কমিছে আৰু অলপ পিছতকৈ দৰা নোৱাব এতিয়া আমি এতিয়া ৰভাতলিতে বহি আছোঁ আৰু শুনিছে না আপোনালোকে বেণ্ড পাৰ্টি বাজি আছে আৰু আজি মই বেক কেমেৰা দি ভিডিঅ' বনোৱা নাই আজি ফ্ৰণ্ট কেমেৰা দি ভিডিঅ' বনাই আছোঁ চেনেলৰ নাম কৈ দিছোঁ আছামিজ ধামাকা ব্লগ ৰষ্টিং ভিডিঅ' বনাই থাকে আৰু লগতে কেতিয়াবা আছামিজ শ্বৰ্ট ফিল্ম বা কমেডি ভিডিঅ' কেতিয়াবা বনাই থাকে আৰু চাই থাকিব আৰু লগতে অলপ পিছতকৈ দৰা নাপাব এতিয়া আৰু দৰা নাপাব আমি মইনা ঘৰত যাওঁ চাই থাকক ভিডিঅ'টো শেষলৈকে এনজয় কৰি থাকক এতিয়া আমাৰ ঘৰৰ পিছফালে দৰাক নোৱাই আছে আৰু অলপ পিছতকৈ আমি যাম এতিয়া আৰু মোৰ লগত যাব এইকেইটা আমি এক্সট্ৰাকৈ যাম বুলি ভাবি থৈছোঁ কি হয় নাজানো আৰু গাড়ী এক্সট্ৰাকৈ যাম বুলি ভাবি থৈ দিছোঁ এই কি কাজিয়া লাগি আছে তহঁতি ভিডিঅ' চলি আছে যাম বুলি ভাবিছোঁ আৰু অলপ পিছতকৈ যাম এতিয়া বেছি দেৰি নহয় আৰু শেষলৈকে ভিডিঅ'টো চাই এনজয় কৰক আৰু যিমান গোটেইখিনি দেখুৱাবলৈ ইমান সম্ভৱ নহয় বহুত দীঘলৈ যাব ভিডিঅ'টো আৰু শ্বৰ্ট কৰিম বুলি ভাবিছোঁ ব'লক শেষলৈকে এনজয় কৰক এতিয়া আমি কইনা ঘৰ আহি পালোহি আৰু সেয়া বম ফুটাই আছে স্কাই শ্বট আৰু এতিয়া পাইছোঁহি আৰু আহিব সময় কৰা নহ'লে কইনা ঘৰলৈ আহিম বুলি ঘপককৈ ওলাই অহা হ'ল গাড়ীখন লৈ পেলাই মই গাড়ীখন ভৰাই দিছিলোঁ লগৰ কেইটামান বুলি আগত আৰু এইটো মোৰ লগৰ আৰু ওপৰলৈ চাওক কি মজা স্কাই শ্বট মাৰিছে সি নাইকিয়াই হ'ল দেখুৱাবলৈ ধৰোঁতে ব'লক আমি এতিয়া কইনা ঘৰ ভিতৰলৈ যাওঁ চাবলৈ আৰম্ভ কৰিছোঁ আৰু ভাত খাই কৰি আহিলোঁ আৰু এতিয়া বেনৰ পাৰ্ট এইটো মানে নাইকিয়া হৈছে মানে বেন বজাৰ একদম মানে অথনি ভিডিঅ'টো বনাইছিলোঁ অলপ অসুবিধা হৈছে তথাপি বনাইছিলোঁ আৰু এতিয়া কেনেকুৱা খানা বঢ়িয়া খানা লাষ্টলৈকে থাকিব নে তোমালোক নে যাবা গৈ লাষ্টলৈকে থাকিম ন এই মজা তেতিয়াহ'লে লাষ্টলৈকে থাকিম যেতিয়া কি পৰহিলে ৰাতি হটস্পট অন হৈ আছে ভাত খালোঁ ৰাইচ এনেই বৰিং হৈ আছে কাৰণে সেইকাৰণে সি গেম খেলি আছে মোৰ পৰা হটস্পট লৈ পেলাই সেয়া হাগন মোলে ফোন করবি
এতিয়া আমি গোটেইকেইটাই গাড়ীৰ ভিতৰতে বহি আছো ৰফাতে একদম বহুত একদম দেৰি কৰি আছে এলাহ লাগি গৈছে আৰু তাত বহুত ঠাণ্ডাও লাগিছে সেইটো কাৰণে গাড়ীৰ ভিতৰত সোমাইছো চব চিচা চিচা মাৰি দিছো একদম চব চিচা মাৰিছে ইয়াত চব বহি আছে ইয়াতে চবৰে এলাহ লাগি আছে ইয়াত এলাহ একদম চবৰে যেতিয়া বিয়া গাড়ী যাব তাৰপিছত আমি যাম আৰু এতিয়া বহুত এলাহ লাগিছে একদম অ' মাই গড কেনেকুৱা এলাহ গান শুনি শুনি এতিয়া আমি ইয়াতে বহি আছো আৰু অলপমান সময় ৰেষ্ট ল'ব লাগিলে টোপনিও যাম অকণমান সময়